ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মোৰ এক্সাম চলি আছিলে, সেইবাবে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু ফাইনেলি আজি এক্সাম খতম হ'ব। এতিয়া যাম এক্সাম দিবৰ কাৰণে। এতিয়া মোৰ এক্সাম আছে আৰু আজি মহাশিৱৰাত্ৰি। ফালৰ পৰা সকলোলৈকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ শিৱৰাত্ৰি। এতিয়া মই যাম এক্সাম দিবৰ কাৰণে, ওলাই আছোঁ কলেজলৈ। তেতিয়াহ'লে আপোনাক কলেজৰ পৰা অহাৰ পাছত আকৌ লগ পাম। এতিয়া কাৰণে বাই। আৰু আজি দিনটো কেনেদৰে শিৱৰাত্ৰি পালন কৰোঁ আপোনালোকক দেখাম। বাই বাই। মন্দিৰ যোৱাৰ কথা আছিলে চাকি দিবৰ কাৰণে। এতিয়া মন্দিৰলৈ নাযাওঁ আৰু চাকি দিবলৈ বহুত দেৰি হ'ল, 12টা বাজি গ'ল। একেবাৰে ৰাতিকৈ দিমগৈ। ৰাতিপুৱা দিয়া হ'লে ভাল আছিলে, কিন্তু ৰাতিপুৱা দিব নোৱাৰিলোঁ কাৰণ এক্সামৰ কাৰণে। এতিয়া যাম আমাৰ গাঁৱৰ ভাইটিসকলক বেলেগ এখন গাঁৱৰ মন্দিৰত মানে ভাওনা কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছে। এতিয়া চাব যাম ভাওনা, আৰু পাৰিলে অকণমান ভিডিঅ' কৰি দেখাম। গোটেইখিনি দেখাব পৰা সম্ভৱ নহয়, যদি পাৰোঁ অকণমান দেখাম আপোনালোকক। তেতিয়াহ'লে আপোনালোকে চাই থাকক।